নমস্কাৰ, মই জ্যোতিস্মিতা হাজৰিকাই আপোনালোকক মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, মই আজি এখন বইল তৰকাৰী বনাবলৈ লৈছোঁ। এইখন খাবলৈ বহুত টেষ্টি আৰু এইখন স্বাস্থ্যৰ কাৰণে বহুতেই উপকাৰী। মই প্ৰথমতে বইল খাই বেয়া পাইছিলোঁ, কিন্তু এনেকৈ যেতিয়া বনাই খাবলৈ ল'লোঁ, এতিয়া মই প্ৰায় এনেকৈ বনাই খাওঁ। আপুনিও এনেকৈ বনাই খাই বহুত ভাল পাব। গতিকে ভিডিঅ'টো চাওঁচোন আহক। পাচলিৰ ভিতৰত মই এইখিনি লৈছোঁ। আপুনি ইয়াৰ লগত আৰু বেলেগ পাচলিও এড কৰিব পাৰে। পাচলিখিনি ডাঙৰ ডাঙৰকৈ কাটি ল'ব। দালি 1 কাপো লাগিব আমাক। মই মচুৰ দালিৰ লগতে কেইটামান মুগ দালি মিক্স কৰি লৈছোঁ। আপুনি নিজৰ মতে মচুৰ দালি বা মুগ দালি ল'ব পাৰে। আদা নহৰুৰ পেষ্ট লৈছোঁ, জলকীয়া, পিঁয়াজ, জালুক লৈছোঁ। জালুকটো অপচনেল হয়, আপোনালোকে বেয়া পায় যদি ল'ব নালাগে। এখন কেৰাহীত পানী গৰম কৰি লৈছোঁ। এতিয়া মই তিয়াই থোৱা দালিকেইটা ইয়াতে দিম আৰু লগতে 1 চামুচ নিমখ দিম। দালিখিনি উতলি অহাৰ পিছত ইয়াৰ পৰা যিখিনি ফেন ওলাব সেইখিনি এখন হেতাৰে আপুনি কাঢ়ি দিব। এতিয়া মই ইয়াত সেই কাটি থোৱা পাচলিখিনি দি যাম। মোৰ কেৰাহীখন অলপ সৰুৱে হৈছে, আপুনি যিমান পাৰে ডাঙৰ কেৰাহী এখন ল'ব। পাচলিখিনি ডুবি যোৱাকৈ পানী অলপ সৰহকৈ দিব। পানীখিনি শুকাই আহিলে আকৌ অলপ পানী দি থাকিব। এতিয়া মই আদা নহৰুৰ পেষ্ট আৰু পিঁয়াজ জলকীয়াখিনি দিম আৰু হাই ফ্লেমত অলপ সময় উতলিবলৈ দিম। অলপ উতলি আহিছে, এতিয়া মই জালুক 1 চামুচ দি দিম। এতিয়া মই হাই ফ্লেমত কমেও 20 পৰা 25 মিনিট সময় এইখিনি উতলিবলৈ দিম আৰু মাজে মাজে হেতাৰে লৰাই চাই থাকিম যাতে লাগি নধৰে। আৰু মাজে মাজে পানী অলপ দি থাকিব। এইখন তেলবিহীন চব্জি খাবলৈ ইমানেই টেষ্টি, আপুনি ভাবিব নোৱাৰিব। এনেকৈ এবাৰ বনাই খোৱাৰ পিছত আপোনাৰ তেল খাবলৈ মন নাযাব। এতিয়া যিহেতু পাচলিৰ দিন, বিভিন্ন ধৰণৰ পাচলি পোৱা যায় আৰু আপুনি যদি ডায়েটত আছে তেতিয়াহ'লেতো কথাই নাই, আজিৰে পৰাই বনাই খাওক। আকৌ অলপ পানী এড কৰিম মই ইয়াত। তৰকাৰীখন হৈ গৈছে। পাচলিবোৰ এনেকুৱা হ'ব লাগিব, আপুনি চাই লওক। এতিয়া মই গেছটো অফ কৰি ছাৰ্ভ কৰি দেখাম। এইখন বইল চব্জিৰে আপুনি ভাতকেইটা ধুনীয়াকৈ খাব পাৰিব। ইয়াত আৰু একো বেলেগ চব্জি নালাগে। কিমান ধুনীয়া কালাৰ হৈছে দেখিছেনে, তেল নিদিয়াকৈয়ে। আপুনিও এনেকৈ এদিন বনাই খাই চাবচোন আৰু কেনেকুৱা হৈছে মোক জনাব। আৰু মই নতুন নতুন ভিডিঅ' আপোনালোকৰ মাজলৈ আনি থাকিম। তেতিয়াহ'লে আহোঁ দিয়ক, ধন্যবাদ।